জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় হনুমান জয় হনুমান জয় হনুমান। গুড মৰ্ণিং বন্ধুসকল, মই হনুমানজীৰ 11 দিনীয়া সংকল্প ল'ব বিচাৰিছোঁ। আজি হৈছে প্ৰথমটো দিন। শুৱাৰ পৰা উঠাৰ পিছত ছোৱালীজনীৰ লগত ইফাল সিফাল কৰোঁতেই টাইমবোৰ কেনেকৈনো পাৰ হৈ যায় মই গমেই নাপাওঁ। তাৰ মাজেৰে নিজৰ ঘৰখনটো চাফ চিকুণ কৰি ৰাখিবই লাগিব। সকলোৰে দৈনন্দিন কাম যে নিজৰ ঘৰখন চাফ চিকুণ কৰি ৰখা, আৰু ময়ো তেনেদৰে ঘৰটো চাফ চিকুণ কৰি ল'লোঁ। প্ৰথমতে সাৰি কৰি ল'লোঁ, তাৰপিছত ঘৰটো মচি ল'লোঁ। ঘৰটো পৰিষ্কাৰ থাকিলেহে নিজৰ মনটো পৰিষ্কাৰ লাগে, তেতিয়া ভগৱানক প্ৰাৰ্থনা কৰিবলৈ মন যায়। সকলোৱে জানে ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে কিমানবোৰ কাপোৰ ওলায়। মোৰো সেই একেই, ছোৱালীজনীৰ কাপোৰ কানি বহুত ওলাই যায়, আৰু ময়ো সেইবোৰ কাপোৰ কানি ধুই কৰি লৈ নিজেও গা পা ধুইকৈ হনুমান সংকল্প ল'বলৈ ৰেডি হৈছোঁ। প্ৰথমতে কাঠ এচটা পাৰি লৈছোঁ, তাৰ ওপৰত ৰঙা কাপোৰ এখন পাৰি লৈছোঁ, তাৰ ওপৰত ফটো ৰাখিছোঁ, হনুমানজীৰ ফটো এখন ৰাখিছোঁ। তাৰ ওচৰতে শিৱ বাবাৰ ফটো এখন ৰাখিছোঁ, যাতে হনুমানজীৰ 11 দিনীয়া সংকল্পত শিৱ বাবাও 11 দিনৰ সংকল্পৰ সাক্ষী হিচাপে থাকে। মই যিহেতু শিৱ বাবাকো পূজা কৰোঁ, সেইবাবে ভাবিলোঁ হনুমানজীৰ লগত শিৱ বাবাকো সাক্ষী হিচাপে ৰাখোঁ। সৰু সৰুকৈ কলপাত 3খন কাটি লৈছোঁ, আৰু লগতে পানী ঘটি লৈ লৈছোঁ। পানী ঘটিটোৰ তলত এখন কলপাত পাৰি দিছোঁ, আৰু 2খন কলপাত পাৰিছোঁ। এখনত যাতে হনুমানজীৰ বাবে প্ৰসাদ আগবঢ়াব পাৰোঁ, আৰু এখনত নিজৰ বাবে প্ৰসাদ আগবঢ়াব পাৰোঁ। ঘটিটোতে ফুল কেইপাহমান দি লৈছোঁ। হনুমানজীৰ ওচৰতো ফুল কেইপাহমান দি দিছোঁ। মই বাতি 3টা আনিছোঁ, এটা যাতে ঘটিটোত থকা পানীখিনি মই ঢাকি থ'ব পাৰোঁ, আৰু এটা হনুমানজীৰ ওচৰত প্ৰসাদ আগবঢ়াব পাৰোঁ, আৰু এটা বাতিত নিজৰ বাবে প্ৰসাদ আগবঢ়াব পাৰোঁ। আৰু এখন থাল লৈ লৈছোঁ, থালখনত এটা ধূপদানি লগতে চাকিৰ গছা এটা লৈ লৈছোঁ। চাকিৰ গছাটোৰ ওপৰত মাটি চাকি এগছ দি দিছোঁ। তেল, ধূপ, শলিতা এইবোৰতো প্ৰয়োজনীয় বস্তুৱেই। ওচৰত হনুমান চালিচা এখন লৈ লৈছোঁ, আৰু প্ৰসাদ হিচাপে বুন্দিয়া লাড়ু আগবঢ়াইছোঁ। হনুমানজীৰ ওচৰত এটা বুন্দিয়া লাড়ু আৰু নিজৰ বাবেও এটা বুন্দিয়া লাড়ু লৈ লৈছোঁ। হনুমান চালিচা পঢ়িবৰ বাবে এখন কট লৈ লৈছোঁ, যাতে তাত বহি মই ধুনীয়াকৈ হনুমান চালিচাখন পঢ়িব পাৰোঁ। দেখিছে নহয়, ছোৱালীজনী আহি হাজিৰ হৈ গ'ল। বাহিৰত দেউতাক আৰু খুৰাক ৰৈ আছে, সিহঁতলৈ চাই চাই হাঁহি আছে, আৰু তাই কিবা ভগৱানক প্ৰাৰ্থনা কৰা বুলি ক'লে ছোৱালীজনী বহুত আগ্ৰহী হয়। আইতাকে গোঁসাই ঘৰত সোমালে তাইও সোমাব, আৰু ঘৰত ধূপ ধূনা লগাবই নোৱাৰোঁ, খালি তাইক লৈ ঘূৰি ফুৰিব লাগিব ধূপ ধূনা লগাই। মেচটো লৈছে নহয়, চাবচোন, মেচটো ভাঙি চিঙি পেলাই দিব। ধূপৰ পেকেটটো দিছোঁ যে ধূপৰ পেকেটটো নালাগে, মেচটোহে লাগে। তাই যিটো ভাল পায় সেইটোহে ল'বলৈ বিচাৰে। ময়ো চাকি জ্বলাই ধূপ জ্বলাই লৈছোঁ। তাই খুৰাক আৰু দেউতাকলৈ চাই হাঁহি আছে।
তাই বহুত ভাল পাইছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাবে। তাই বহুত ভাল পায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কাৰণ তাইওতো ধূপ ল'ব পাব। ধূপ কেইডালমান নি ঘৰৰ ভিতৰতো মই ফুৰাই দিলোঁ। তাৰপিছত আকৌ দুইজনী গুচি আহিলোঁ। তাইতো মোৰ কোচৰ পৰা এতিয়া নাযাবই, তাইক লৈয়ে মই হনুমান চালিচা পাঠ কৰিব লাগিব। এখন বৰ কাগজত মনৰ পৰা ভবা কিছুমান কথা লিখি লৈছোঁ। মই ভাবিছোঁ সদায় সেই কথাখিনি পঢ়িম, তাৰপিছত হনুমান চালিচাখন পাঠ কৰিম। এনেকুৱা নহয় যে চবেই যে লিখি ল'ব লাগিব, সকলোৰে নিজৰ মনৰ লগত কথা। মোৰ মনলৈ আহিলে সেইবাবে মই লিখি ল'লোঁ। আজি মঙলবাৰ, সেইবাবে মই হনুমান সংকল্প ল'ব বিচাৰিছোঁ। মই জনাত মঙলবাৰৰ পৰাই হনুমান সংকল্প ল'ব লাগে। মই ইউটিউবাৰ কুঞ্জন বৰুৱা তেখেতৰ পৰাই হনুমান সংকল্প ল'বলৈ আগ্ৰহী হৈছোঁ। তেখেতৰ ভিডিঅ'বোৰ চাই মোৰ বহুত ভাল লাগে। শ্ৰীৰামজী আৰু হনুমানজীৰ নাম লৈ হনুমান চালিচা পাঠ কৰিব লৈছোঁ। হনুমান চালিচাখন 7 বাৰ পাঠ কৰি মই সামৰণি মাৰিছোঁ। ছোৱালীজনী কোচৰ পৰা উঠি গ'ল। কিমাননো বহি থাকিব সৰু ছোৱালী, তাইও বহি বহি আমনি লাগিলে। এতিয়া সিহঁতৰ খেলা ধূলা কৰা বয়সেই যিহেতু, ক'ত কি যে দুষ্টামি কৰি ফুৰিব, ক'ত কি কি খেল খেলি থাকিব। য'তেই নহওক কিয়, প্ৰাৰ্থনা কৰাৰ সময়তেই হওক বা বেলেগ টাইমতেই হওক, ছোৱালীজনীৰ লগত থাকিলে মনটো বহুত ভাল লাগি থাকে। তাইৰ দুষ্টামিবোৰো কিবা বহুত ভাল লাগে। এতিয়াও তাই কোচৰ পৰা উঠি গৈছেহে, কিন্তু বেলেগত যোৱা নাই, ওচৰতে আছে। গোসাঁইঘৰ সাৰা ঝাৰুডাল লৈ খেলি আছে, চাবচোন ওলাবহি মাজতে। বহা আসনখন সামৰি লৈ পানী থকা ঘটিটো ঢাকি লৈ নিজৰ বাবে লোৱা প্ৰসাদটো আঁতৰাই লৈছোঁ। প্ৰথম দিনা হনুমান সংকল্প লোৱা পূজাভাগ ইমানতে শেষ কৰিলোঁ। দেখিছেনে, তাই আহি ওলালেহি। পূজাভাগ শেষ কৰি ভাত এমুঠি খাই লৈছোঁ।